জুবিন গাৰ্গ মাথো এক নাম নহয়, জুবিন অসমীয়া জাতিৰ আৱেগ। তেওঁ 1972 চনৰ 18 নৱেম্বৰত জন্মগ্ৰহণ কৰিছিল। জুবিনে বহুতো ভাষাত গান গাইছিল। জুবিন এজন সংগীত পৰিচালক আৰু অভিনেতাও আছিল। জুবিন 1992 চনত সংগীত জগতত পদাৰ্পণ কৰিছিল। জুবিন গাৰ্গে 40টাতকৈ বেছি ভাষাত গীত গাইছে। তেওঁ 32,000ৰো অধিক গান ৰেকৰ্ড কৰিছে। তেওঁৰ ইয়ালি গান বলিউডত বহুল প্ৰসিদ্ধ। জুবিনে 12খন বাদ্যযন্ত্ৰ বজাত পাৰদৰ্শিতা দেখুৱাইছিল। তেওঁ বিভিন্ন সাংস্কৃতিক আৰু সংগীত বঁটা লাভ কৰিছিল। জুবিন গাৰ্গে অসমৰ সংগীত সংস্কৃতিৰ প্ৰতি ডাঙৰ অৱদান আগবঢ়াইছে। তেওঁ নিজৰ এলবাম আৰু চিনেমাৰ সংগীতৰ জৰিয়তে অসমবাসীক বিশ্ববন্দী কৰিলে। সংগীত জগতত তেওঁৰ অৱদান স্মৰণীয় হৈ থাকিব। দুখজনকভাৱে 19 ছেপ্টেম্বৰ 2025 ছিংগাপুৰত স্কুবা ডাইভিঙৰ সময়ত জুবিন গাৰ্গৰ মৃত্যু হয়। তেওঁ অসম আৰু ভাৰতীয় সংগীত জগতৰ এজন অন্যতম মহানায়ক আছিল। জুবিন গাৰ্গৰ সংগীত আৰু জীৱন চিৰকাল অসমীয়া হৃদয়ত আছিল আৰু থাকিব।